নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অসম এণ্টাৰটেইনমেণ্ট চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ মনটো বহুত ভাল লাগি আছে, কাৰণ মোৰ ফেভৰেট মানুহজনক আজি চাবলৈ যাম। বহুত দিনৰ পৰা ভাবি আছিলোঁ যাম বুলি, তো আজি যাম। ক'ত যাম, কি কৰিম আপোনালোকক দেখুৱাম। ভিডিঅ'টো শেষলৈ চাই যাব, স্কিপ নকৰাকৈ। ফাইনেলি মোৰ এতিয়া ওলোৱা হৈছে, এনেকৈ ঠাণ্ডা পৰিছে যিহেতুকে পিন্ধি লৈ ওলাই যাম। আমি অলপ সময়ৰ কাৰণে এছ.টি. জোচেফ স্কুললৈ আহিলোঁ। স্কুলৰ প্ৰগ্ৰেম শেষ কৰি আমি ঘৰলৈ আহিছোঁ। এতিয়া যাম সেই বিশেষ ঠাইটোলৈ। ক'ত যাওঁ দেখুৱাই আছোঁ, চাই যাওক। আৰু ফাইনেলি মোৰ ওলোৱা হ'ল। এতিয়া বলক ক'ত যাওঁ দেখুৱাম। আমাৰ এয়া গাড়ী আহি ৰেডি হৈছে, তো এতিয়া গাড়ীত উঠিছোঁ। বলকচোন যাওঁ, ক'ত যাওঁ আপোনালোকেও বলক আমাৰ লগত। আমি আজি আহিছোঁ arjeet singor প্ৰগ্ৰেম চাবলৈ। এতিয়া আহি পাই গৈছোঁ ঠাই। ফাইনেলি ভিতৰত সোমাইছোঁ এতিয়া। আৰু এনেকৈ ইয়াত আমি বহি লৈছোঁ আৰু পপকৰ্ণ লৈছোঁ, প্ৰগ্ৰেম চাই চাই খাওঁ বুলি। এনেকৈ মই গোটেইখিনি বাৰু দেখাই দিছোঁ আপোনালোকক। চাওকচোন ইমান ধুনীয়া লাগিছে, ডেক'ৰেশ্যনটো ইমান ধুনীয়া কৰিছে। ওপৰৰ ফালে বহুত বেছি ভাল লাগিছে। এনেকুৱা এটা প্ৰগ্ৰেম চাব পাই মই বহুত সুখী হৈছোঁ। লগতে মই বহুত ধন্যবাদ দিছোঁ, কাৰণ প্ৰগ্ৰেমটো মই অকলে হ'লে চাব নোৱাৰিলোঁ হয়, বহুত কাৰণে আজি চাব পালোঁ। বহুত ভাল লাগিছে। ফাইনেলি এতিয়া প্ৰগ্ৰেম ষ্টাৰ্ট হ'ব গৈ আছে, আৰু এতিয়া প্ৰগ্ৰেম ষ্টাৰ্ট হৈ গ'ল। এনেকৈ মানে প্ৰগ্ৰেমৰ মাজত এনজয় কৰাৰ মজাই বেলেগ ন। তো এনেকৈ ডেক'ৰেশ্যনবিলাক চাওকচোন বাৰু, ইমান ধুনীয়া লাইটিং নহয়নে, ইমান ভাল লাগিছে। This is a song which I cannot sing alone. I need your support.
এটাৰ পিছত আনটো সুন্দৰ সুন্দৰ গীত শুনাৰ পিছত বহুত ভাল লাগিল। অৰিজিত সিঙৰ লাইভ প্ৰগ্ৰেম চাম বুলি কেতিয়াও ভবা নাছিলোঁ, চাব পাই ভাল লাগিল। We have enjoyed the concert আৰু এতিয়া আমি জাষ্ট সামৰিবলৈ আহিছোঁ লাষ্ট আমি নিজৰ ভিডিঅ' কৰিছোঁ আমিও যাবলৈ লাগে ন এইয়া শুনিছা বাইদেউ আমি বাথৰুমত আহিছোঁ কাকো নকৰোঁ আৰু আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, এতিয়া আমি ইয়াৰ পৰা ওলাইছোঁ। তো আজিলৈ ইমানতে এৰিম। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ এৰিছোঁ, বাই বাই, গুড নাইট।